আমি এতিয়া বৰ্তমান পল্টন বজাৰ গৈ আছোঁ। বৰ্তমান আমি জোনালীত আছোঁ, জোনালীৰ ওচৰত পাৰ হৈছোঁ। চ' ইয়াত ভাল চাহ বনাই, আপোনালোকে ইয়াতে আহিব পাৰে। জোনালী অলপ আগত, জোনালী যোনটো চাৰিআলি আছে তাৰ অলপ আগতে হয়। ৰাতিৰ মহানগৰ। আজি আপোনাৰ ট্ৰেফিকৰ সংখ্যাটো কম আছে, হয়তো চাকৰি বুলি মানুহবিলাক ঘৰতে আছে। আমি এতিয়া চান্দমাৰী অভাৰব্ৰিজৰ ওচৰত এখন গুৱাহাটী কমাৰ্চ কলেজ, জমিন্দৰ গ্ৰামৰ চান্দমাৰী। আজি বোলে নহয়, কিন্তু এইটো সময়ত থাকেই তোমাৰ। আৰু ফাইনেলি আমি পল্টন বজাৰ আহি পাইছোঁ। কিবা শ্বপিং কৰিব, আৰু মই চাগে পল্টন বজাৰ পোৱাৰ পাছতে মই ভিডিঅ'টো এড কৰিম। আৰু মানে বহুত বেছি লেণ্ডি হৈ যাব, মই নিবিচাৰোঁ যাতে ইমান লেণ্ডি হোৱা। এৰাউণ্ড 5 মিনিটমান ৰখাম ভিডিঅ'টো, গতিকে পল্টন বজাৰ পাই লওঁ আমি ভাল কৰি। এয়া আমি পল্টন বজাৰ তাকে বন্ধ আজি কেলে এইফালে ৰাস্তা হয়তো খোলা থাকিব চাগে, নহ'লে ফেঞ্চিটো আজি পল্টন বজাৰ হয়। দোকানবিলাক বন্ধ আছে চাগে, এইবিলাক আমাৰ বুক ষ্টলবিলাকে বন্ধ আছে। এয়া পল্টন বজাৰ, গুৱাহাটীৰ বিখ্যাত পল্টন বজাৰ। চলাৰ শ্বপছ, মানুহবিলাক ইমান নাই আজি। নে আমি অহা দেৰি হ'ল চাগে আমাৰ অলপ। হা মানুহ নাই কেলে আজি? মানুহৰ সংখ্যাটো এফালেহে বেছি আছে। এয়া মানুহে মই মানুহ নাই কৈছিলোঁ, কিন্তু মানুহ সিফালে নাছিলে ইমানকেইটা, ইফালে আছে। মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যি আপোনাৰ শ্বপিং কৰিব, তাৰপিছত আৰু আমি ৰুমত যাম। ত' থেংক ইউ ভেৰি মাছ ভিডিঅ'টো চোৱাৰ কাৰণে, ইমান সময় ধৈৰ্য ধৰি।